হেল্ল' গুড মৰ্ণিং গাইজ। মই এই চেগতে এটা কথা ক'বৰ কাৰণে ওলাইছোঁ যে আমাৰ যে মা দেউতা আছে না, মা দেউতা সঁচাকৈ ভগৱান হয়। আপোনালোকে মা দেউতাৰ চৰণত থাকক, আপোনালোকে মা দেউতাৰ কথা মানক, আপোনালোকে মা দেউতাৰ লগত থাকক, আপোনাৰ কেতিয়াও বিপদ হ'ব নোৱাৰে। এক প্ৰকাৰ মা দেউতাই যে আছে আপোনালোকৰ লাইফত, যে আপোনালোকৰ হাতত ধৰি থাকিলে যে আপোনালোকৰ কোনো বিপদ আহিব নোৱাৰে। মা দেউতা, ঘৰখন, ভাই ভনী এইকেইটাৰ মাজত থাকিলে আপোনাক কোনো অবৈধ শক্তি আপোনাক কোনো প্ৰকাৰে ধ্বংস কৰিব নোৱাৰে। এতিয়া মই এতিয়া বাহিৰত আহিছোঁ, বাহিৰত অহা এতিয়া মই গম পাইছোঁ যে মা দেউতাৰ মূল্য কিমান। এতিয়া আপোনালোকৰ ঘৰত আছে, কোনোবা ঘৰত আছে, কোনোবা বাহিৰত আছে। যোনবিলাকে ঘৰত আছে সেইবিলাকে মা দেউতাৰ কথা কোনো প্ৰকাৰে মূল্য বুজি নাপায়। যোনবিলাকে ঘৰৰ পৰা বাহিৰত আহিছে সেইবিলাকে গম পায় যে ঘৰখন কিমান মূল্য, তাৰ কাৰণে ঘৰখন কিমান লাগতিয়াল। ঘৰৰ পৰা বাহিৰত অহা ল'ৰাসকলে গম পায়, সেইবিলাকে গম পাব যিবিলাকে মানে বাহিৰত বহিৰাজ্যত কাম কৰি আছে, মুম্বাই, বেংগলোৰ এইবিলাক জেগাত কাম কৰি আছে। সেইবিলাকে মাক দেউতাক বা ঘৰখনৰ কথা সিহঁতে ভালকৈ বুজি পায়। তো মা দেউতাৰ লগত থাকক, সদায় মা দেউতাৰ হাতখন ধৰি থাকক, আপোনালোকক ছাকচেছৰ ফালে লৈ যাব। কাৰণ একমাত্ৰ মা দেউতাই যে আছে পৃথিৱীৰ আপোনাৰ কাৰণে ভাল চিন্তা কৰে বা মোৰ কাৰণে ভাল চিন্তা কৰে। সকলো মা দেউতাই নিজৰ সন্তানৰ কাৰণে ভাল চিন্তা কৰে। এনেকুৱা এজন মানুহ নাই যে আপুনি বেলেগ মানুহক হাজাৰ আপোনাৰ আপোন হওক বা আপোনাৰ ঘৰৰ কাষৰ বা বংশ হওক বা কিবা হওক, কিন্তু আপোনাৰ কেতিয়াও ভাল চিন্তা নকৰে, আপোনাৰ অনলি বেয়াটোৱে চাব। কিন্তু আপোনাৰ একমাত্ৰ মা দেউতাই যে আছে আপোনাৰ লাইফটো সুখৰ হোৱাৰ কাৰণে, আপোনাৰ লাইফটো সুখী হোৱাৰ কাৰণে, আপুনি এক উজ্জ্বল ভৱিষ্যত পোৱাৰ কাৰণে একমাত্ৰ মা দেউতাই যে আপোনাৰ দিশে ধাৱমান কৰে। বাছ এইখিনি ক'ম আৰু।